নমস্কাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গমে পাইছে, আপোনালোকক আমন্ত্ৰণ কৰি অনা হৈছে যে আজি আমাৰ জিএছপিৰ তৃতীয়খন তালিকা আমি প্ৰকাশ কৰিব গৈ আছোঁ। আমাৰ লগত আমাৰ নমিনেট পাৰিষদ ৰাজকন্যা হেমপ্ৰভা দেৱী ডাঙৰীণী আছে, আমাৰ ভাইচ প্ৰেচিডেণ্ট ডক্টৰ মামণি দেৱী ডাঙৰীয়া আছে, আমাৰ অৱৰোহ শিক্ষামন্ত্ৰী জন দাস ডাঙৰীয়া আছে, আমাৰ মানাহ সমষ্টি কমিটিৰ এগৰাকী প্ৰেচিডেণ্ট মেডিতা আছে, লগতে আমাৰ জেনেৰেল ছেক্ৰেটাৰী মনিন দাস ডাঙৰীয়া আছে, আমাৰ সদ্য পদত্যাগ কৰা অৱৰোহ শিক্ষামন্ত্ৰী জেনেৰেল ছেক্ৰেটাৰী আমাৰ কি কয় মাধৱ ৰাজবংশী আছে, আমাৰ দাদা আছে, আমাৰ এডভকেট ছাব আছে আৰু আমাৰ গোটেই সতীৰ্থসকল আছে। নমস্কাৰ। আজি আমি 5টা ছিটৰ বিষয়ে আপোনালোক ক'ব ওলাইছোঁ। আমাৰ টংলা সমষ্টিত নগেন ডেকা থাকিব জিএছপি কেণ্ডিডেট। তৃতীয়খন তালিকা। ভেৰেগাঁৱত থাকিব দীপক ৰাজবংশী, তামোলপুৰত থাকিব নৱজিৎ চৰণীয়া আৰু মানসত থাকিব নৱকুমাৰ চৰণীয়া আৰু লগতে আৰু এজন নাম দাখিল কৰিব, এজন আমাৰ ডক্টৰ মামণি দেৱী ডাঙৰীয়া আৰু বিজনীত নৱকুমাৰ শৰ্মা থাকিব। মানাহত দুটা কিয় কৰিলে? মানাহত অলপ ষ্ট্ৰেটেজিকেল কথা আছে, কিন্তু এজনে কেণ্ডিডেট থাকিব, ঠিক আছে। কিন্তু আপাতত আমি ঘোষণা দুজনক কৰা হৈছে। নমিনেশ্যন হোৱাৰ লগে লগে আমাৰ কৰ কমিটি সিদ্ধান্ত ল'ব কোন খেলিব কোন নেখেলিব। আৰু আমাৰ কোকৰাঝাৰ পাৰ্ট এটা আছে, আমি আশা কৰোঁ হয়তো কাইলৈ আমি ধুনীয়াকৈ এইখিনি ঘোষণা কৰি দিব পাৰিম। গতিকে মই আমাৰ সমষ্টিবাসী ৰাইজক আৰু বিশেষকৈ আমাৰ কৰ্মকৰ্তাসকল যথেষ্ট উদ্বিগ্ন হৈ আছিলে যে আপোনালোকে কোনো সন্দেহ কৰা কোনো দৰকাৰ নাই। এইবাৰ আমাৰ জিএছপিৰ অৱৰোহ শিক্ষা সমিতিৰ সমৰ্থিত কেণ্ডিডেটবিলাকে সম্পূৰ্ণ ৰাইজক লৈ এঘৰি যুঁজ দিব আৰু আমি বিশ্বাস কৰোঁ এইবাৰ বিগত সময়বিলাকতকৈ ৰাজনৈতিক যুঁজখন আৰু অধিক তীব্ৰতৰ হ'ব। আৰু শেহতীয়া যিটো সমীকৰণ, এইটোৰ পৰা আমি দেখিছোঁ যে জিএছপি এইবাৰ কেইবাটাও ছিট ওলাই যোৱাৰ সম্ভাৱনাটো আছে। মই আপোনালোকক সকলোৱে কৰ্মী তথা ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ যে মানাহত হওক, বিজনীত হওক, আপোনাৰ বাক্সাত হওক, তামোলপুৰ হওক বা ভেৰগাঁও টংলা, আটাইতে এইবাৰ এখন ভাল যুঁজ হ'ব। গতিকে আপোনালোক নিশ্চিত থাকক, আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব। যিসকলে ভাবি আছিল যে আমাৰ সংগ্ৰামখন শেষে হৈ গ'ল নেকি, আমাৰ ৰাইজবিলাক ভাগৰি পৰিল নেকি, আমি বহুদাবিক্ত হ'লো নেকি, ইয়াৰ পিছতো মই এইটোৱেই ক'ব পাৰোঁ যে এইবাৰ আকৌ আমি পুনৰ জীৱন পোৱাৰ নিচিনা হৈছে। আমি নিশ্চিতভাৱে কৈছোঁ আপোনালোকে যিখিনি আশা কৰি আছে সহায় সহযোগ সকলোৱে থাকিব। আৰু মই আটাইকে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এইবাৰ সকলোৱে এই যুঁজখনত দেহে কেহে সহায় সমৰ্থন কৰে, এইটো আশা ৰাখিছোঁ। আজিতো আমাৰ 5টা হৈ গ'ল, ইয়াৰ আগতে 2টা ঘোষণা, 3টা ঘোষণা, 8টা হৈ গ'ল। কিমানটা সমষ্টিত জয়লাভ কৰিব বুলি এটা আশা আছে? চাওক, এই 8টা ছিটৰ আমি BTCৰ যিকেইটা ছিট আছে এইকেইটাত ভাল ফাইট হ'ব, আপোনালোক নিশ্চিন্ত থাকক। আৰু মানাহ হওক, বিজনী হওক, বাক্সা, এই ছিটবিলাক আমি ওলাই যাব পাৰিম। আৰু মই ভাবোঁ তামোলপুৰটো হয়তো ভাল হ'ব ছিটটো। ঠিক তেনেকৈ আমাৰ নন BTC যিটো আছে বিশ্বনাথৰ যুঁজখন আমাৰ ভাল হ'ব। গুৱাহাটীখন আপুনি হয়তো আজি ক'ব নোৱাৰে, কিন্তু আমাৰ কেণ্ডিডেট খুবেই ভাল। তাত যি ধৰণে কেণ্ডিডেটৰ বহুত কি কয় খেলি মেলি হৈছে, আমি ভাবোঁ যদি তেওঁ ৰাইজৰ ওচৰলৈ যাব পাৰে তাত কিন্তু জিকাৰ সুবিধাটো আছে। আমি 22 আৰু 23 তাৰিখত আমি মনোনয়নটো দাখিল কৰিম। যিহেতু গণসুৰক্ষা পাৰ্টি আৰু অৱৰোহ শিক্ষা সমিতি একেটা মুদ্ৰাই পিঠি সেইদিনা ঘনশ্যাম দাসে পদত্যাগ কৰাৰ পিছত যোৱাকালি যোগেশ্বৰ কলিতাও ইউপিপিলে যোগদান কৰি ই দলৰ কিবা ক্ষতি কৰিব নেকি ভৱিষ্যতে? না, আমাৰ কাৰণে খুবেই দুৰ্ভাগ্য যে ঘনশ্যাম দাস ডাঙৰীয়া জিএছপিৰ পৰা যোৱাৰ পিছত আমি ভাবিছিলোঁ তেওঁ এটা ভাল পাৰ্টিত যাব, তেওঁ ইলেকশ্যন খেলিব, কিন্তু তেওঁতো ইলেকশ্যন খেলিব নোৱাৰিলে। আজি আমি হঠাৎ মোবাইল খুলোতে দেখিলোঁ তেওঁ ৰাকেশ ভৌমৰ পিছফালে আমাকে থিয় হৈ আছে। এইটো আমাৰ কাৰণে খুবেই দুৰ্ভাগ্য, লজ্জাজনক। আমি খুব দুখ পাইছোঁ। কিন্তু সেইটোৱে আমাৰ ৰাইজক কিন্তু যথেষ্ট আকৌ মনোবল দিছে যে ঘনশ্যাম দাসৰ যিটো পইণ্টি হ'ল যাতে আৰু সেই পইণ্টৰ পৰা আমি শিকিব পাৰোঁ, ল'ব পাৰোঁ। আৰু যোগেশ্বৰ কলিতা ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। তেওঁ এমাহৰ ভিতৰত 2টা দল সলাইছে, এটা কংগ্ৰেছ, ইয়াৰ পিছত আকৌ ইউপিপিএল গৈছে। দুৰ্ভাগ্য এইখিনিয়ে, বহুতে আশা কৰা নাছিল যে তেওঁ ইউপিপিএলত যাব বা বেলেগ দলত গ'লেহেঁতেন। আমাৰ অৱৰোহ শিক্ষা সমিতিৰ নেতাসকলে
আমাৰ হেমপ্ৰভা দেৱীয়ে হওক মাধৱ ৰাজবংশীয়ে হওক গোটেইও মাতিছিলে মিটিঙত আহক তেওঁ যদি ইলেকশ্যনে খেলাৰ ইচ্ছা আছে আমাৰ এজে নিশ্চয় সহায় কৰিলে কিন্তু তেওঁ নাহিলে গতিকে এইটো আমাৰ কাৰণে চৰম দুৰ্ভাগ্য কিন্তু আমি হতাশ হোৱা নাই বা আমাৰ এই হতাশ হোৱা নাই যে আমি ভাবোঁ তেওঁলোকৰ যোৱাৰ ফলত সংগ্ৰাম আৰু অধিক শক্তিশালী হোৱাৰ চান্স আছে